স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'ৰ ৰাজবৰা চেনেলত। আজি এটা ধুনীয়া ভিডিঅ' হ'ব গৈ আছে আপোনালোকৰ মাজত। এজন মোৰ ভাইটি এটা ধুনীয়া প্ৰতিভা লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। তেওঁক লৈ মই তেওঁক কল কৰিছিলোঁ, তেওঁ মোৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰিলে। তেওঁৰ প্ৰতিভাটো মই মোৰ চেনেলৰ জৰিয়তে মই দিম। তেওঁক মই লগ কৰাবলৈ আপোনালোকৰ মাজলৈ বিচাৰিছোঁ। তেওঁ আহিছে, দেখিব পাইছে। এয়া ৰচিদুল আলী। নমস্কাৰ, মোৰ নাম হৈছে ৰচিদুল আলী আৰু মোৰ ঘৰ আছে লীলাবাৰী বালিজান। আৰু তেওঁ মোক কল কৰি মাতিছিল, মানে মোৰ চংটো যোনটো মই নিজে এটা লিখিছোঁ ৰেপ চং, এই ৰেপ চংটো তেওঁ চেনেলত আপলোড দিম বুলি মোক কল কৰি মাতিছে। বহুতকেইজনে কৈ আছিলে, মই বেলেগৰ ওচৰলৈ নগৈ, তেওঁ মোৰ ভাল লাগে, তেওঁ ভিডিঅ'বিলাক চাই, সেইবাবে তেওঁৰ ওচৰলৈ আহিছোঁ। আৰু যদি মোৰ চংটো শুনি ভাল লাগে তেনেহ'লে আশীৰ্বাদ কৰিব আৰু আগুৱাই যাবৰ কাৰণে অকণমান লাইক কমেণ্ট। তেওঁ বহুত কষ্ট কৰি তুমি কাৰ পৰা তুমি ক'ৰ পৰা চাই শিকিছা? মই ইউটিউবৰ পৰা দিনে দাসক মই বহুত ভাল পাওঁ। ৰেপাৰ এজন ভাল ৰেপাৰ, দিনে দাস। দিনে দাস তেওঁ ৰেপাৰ হয়। তেওঁৰ পৰা তেওঁ ইউটিউব চাই পিনি শিকিছে, বহুত কষ্ট কৰি শিকিছে। আপোনালোকলৈ মই ভিডিঅ'টো আগবঢ়াই দিম। তেওঁ লিখা, আপোনালোকে মৰম চেনেহ আৰু আশীৰ্বাদ দিব। তেওঁক দেখিছে, বহুত কষ্ট কৰি তেওঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা থাকিল, আৰু লগতে আৰু ভাল ভিডিঅ' দিব তেওঁ, সেইটো আশা কৰিছোঁ। আপোনালোকে মোৰ নাম হৈছে মহম্মদ ৰাচিদুল আলী আৰু মোৰ ৰেপ চংটোৰ নাম হৈছে সপোন। যদি শুনি ভাল লাগে তেনেহ'লে মৰম আৰু আশীৰ্বাদ দিব বুলি মোৰ আশা থাকিল। আৰু এতিয়া আগবঢ়াই আনিছোঁ আপোনালোকৰ মাজলৈ। ৰাতি সপোন বাদ দিয়া পুৱাই শুই উঠা, ভৰি জোতা লগাই পিনি দৌৰিব ওলাই যোৱা, কৰিলোঁ বন্ধু কালি ক'লে আবে তুমি দিনে পাইছে। তাক দিলোঁ বেয়া বেয়া গালি, উলিয়ালোঁ KTM দিলোঁ মই ফালি, গৈ পালোঁ বাইপাছ, তাতে পেকিং কৰি 1 2 3 দিলোঁ দৌৰি, তাতে লগ পালোঁ মই ভণ্টিক, কৰিলোঁ ধেমালি লগাইছে ককাটি, ঘূৰি আহি খালোঁ মই ঘৰত চাহ পানী, ওলালোঁ ঘূৰিবলৈ দিনে ভাবিলে আৰে কি কোৱা, আমি তই অভদ্ৰ নহয় ন। সেইবোৰ তুমি বাদ দিয়া, আমাক চাই যোৱা, ৰেপ চং গাই যোৱা, ষ্টেট ফালি যোৱা। তেনেকৈ ভাত খাই গ'লোঁ কলেজলৈ, কলেজ গৈ দেখিছোঁ হৈছোঁ বাখৰ, বেছি ক্লাছ কৰি পিনি হ'ল মাথা গৰম, বেছি কথা নকবি খতম, ভাল বেয়া নাচাওঁ আমি ফালিছিলি যাওঁ, য'তে কাজে দেখোঁ আমি তাতে সোমাই যাওঁ, বেয়া বস্তু নাখাওঁ আমি, খাওঁ চিংগাম, এবেচিলি নাগাওঁ আমি, মাৰো হাই যাম। ভালদৰে কৈছোঁ তোক শুনো তই ভাই, উস্তাদি নামাৰিবি অসম আমাৰ ঠাই, কৃষ্ণ বাবাই কমস্তা নাখাবি তই, মৰি যাব ভাই নামাৰিবি তই, লাহে লাহে গৈ পালোঁ মই, মৰমৰ হৃদয় নহয় তই, চুই বাপেৰ গৈ কবি তই, বহাগতে আনিম মই, ৰভা চভা দি পিনি পাতিম বিয়াটোক মই চলা ভাল পাওঁ দিক পালচাৰ, নালাগে আমাক বেলেগৰ কালচাৰ, 120 উঠাই দিওঁ ভাই, গৈ পাই যাওঁ নদী কিনাৰ, খাই ভাল পাওঁ বাবা, নালাগে আমাৰ গাঞ্জা, JBL জানো বাজা ভাই, নিজৰ গানতে পতা উঠাই, ৰেপাৰ নহয় আমি শুন ভাই, তথাপি আমি গান গাই, মদি মজদৰ নাম নাই, পঢ়াৰ পিনেও আমাৰ কাম নাই, দিলোঁ গৰু বাইকত পুৰু, ছোৱালী জোকাও ভণ্টি বুলি, নোচোৱা কিয় আমালৈ ঘূৰি নিদিয়ে পাতা দাদা বুলি, পিছত ওলাই পিয়ান এজনী লগাই দিয়ে, লাইন জেন কৰি কৰোঁ প্ৰপজিয়ে বুলি, এপছ কৰে মোৰ বয়ফ্ৰেণ্ড বুলি, বাইকত বহা লৈ যাওঁ ধাবা খুৱাওঁ তাই, গৰম পকৰা বাৰু এতিয়া এইবোৰ বাদ দিয়া মোৰ কাৰণে বাৰু শুনিছোঁ। আমি লোকেল মানুহ ভাই, ৰাতি হ'লে চলে পাই, 2 কেজি মাংস আনি মদৰ লগত দিওঁ খাই, মৰমতে আবু ভাই, ছোৱালীয়ে দিয়ে মেছেজ চাই, ৰিপ্লাই আমি নিদিওঁ তাইক, প'ষ্টবোৰকো নকৰোঁ লাইক, ধন্যবাদ। বন্ধুবান্ধৱীসকল, মই মোৰ নিজৰটো আপোনালোকে শুনিলেই ইতিমধ্যে, আৰু এতিয়া মই মোৰ যোনজন ৰেপাৰ মই ভাল পাওঁ, চ' তাৰ নাম হৈছে দিনে দাস, আৰু তেওঁৰ পৰাই মই তেওঁক চাই শিকি আছোঁ এতিয়া। আৰু আপোনালোকে যদি মৰম দিয়ে আশীৰ্বাদ দিয়ে তেনেহ'লে আগলৈ আৰু আগুৱাই যাব পাৰিম। দিনে দাসৰ পৰা তেওঁ ভিডিঅ'বিলাক ইউটিউবৰ পৰা চাই নিজে লিখিছোঁ, আৰু যদি ভাল লাগে তেনেহ'লে আৰু আগুৱাই দিব, আশীৰ্বাদ কৰিব মোক। চ' এতিয়া মই তেওঁৰ গান এটা আপোনালোকলৈ আগবঢ়াই আনিছোঁ। কলেজলৈ পঠিয়াইছিল পঢ়া শুনা কৰিবলৈ, কলেজলৈ গৈ ল'ৰা প্ৰেম চেম কৰি ফুৰে, মোবাইল এটা লাগিছিল কিনি দিলে যেনে তেনে, বাইক এখন লাগে তাক খুজি থাকে দিনে দিনে, ল'ৰা ছোৱাল হাই কিন্তু বাপে মাৰ নাই, কথা কৈ ডাঙৰ কামতে শুনাই, ল'ৰা ছোৱাল হাই কিন্তু বাপে মাৰ নাই, কথা কৈ ডাঙৰ কামতে শুনাই, তাৰ চুঙা পেণ্টত যে বচাচোন কেপি আছে ভাই, বাপেকৰ টকাখিনি লুটি আছে ভাই, কলেজৰ নাম লৈ বাবু চুনা কৰি আছে, ঢেকীয়াৰ তলনিত টেপি আছে ভাই, মই কৈ দিওঁ কথাবোৰ ডাইৰেক্টলি জগাত, বেকাতেৰা খোজ দিয়া নাই মোৰ অকাত, কোনকেইটা ইয়াত বাৰু ভদ্ৰ
হৈ আছ গোটেইকেইটা ওলাই কৰি ধন দলাত হাই পাই চব পিলে হাই পাৰ নেড্ৰাছ আহি গ'ল মুখলে স্নেপাৰ বাকী কোৱা ল'ৰাবোৰক মই ৰিচ নিদো চুচু কৰি দিবি কেলা পিন্ধি ল ডাইপাৰ মই জানো মই কোন মোক ক'ব তই কোন লেভেল যদি নুচুদাও হাতলৈ আইফোন হিপ মোৰ ৱেব মই তাৰ হাজবেণ্ড ফেক ৰেপা বুঢ়া কালে মুখত আনি লচোন ক'ব গ'লে ল'ৰাটো মই লিলিকেলি মেণ্টেল নোৱাৰিবি কৰিবলৈ সহজতে হেণ্ডেল বাৰ চাৰা হিট কৰোঁ লটিকেলি ডিছ কৰোঁ বিক ৰেপা বুঢ়া কালে তই মোৰ চেণ্ডেল ঘেণ্টা খাতি কাকো কৰিবলৈ নাই জুবিনদাৰ ৰং লাগে চিধা মানুহ ভাই ৰত্নাকৰ হ'ব কাৰণ বাল্মীকি হ'ব কাৰণ শক্তি কৰম শক্তি হ'ব দূৰে লক্ষণ ভাই চিধা মানুহ ডাইৰেক্ট কথা খোলা খুলি কৈ দিওঁ ভাদ মাহৰ কুকুৰবোৰে জেৰ খুটি বাঢ়ি দিওঁ দুৰ্নীতি কৰা নাই টকাৰ বাবে মৰা নাই মিছা কথা কোৱা চিবা কুকুৰ ফালি থৈ দিওঁ ঘেণ্টা উনা মাজি ল'ৰা আমি বেং বেং ভাৰ চাৰা তুতি যাম নালাগে মোৰ গেং চেং ভালৰ বাবে ভাল যদি বেয়াৰ বাবে জমকাল জোকাললে মিছাতে হৈ যাব চেং চেং লেনদেন কৰিবাৰ কোন হয় ধনী বন্ধনত সোমাই গ'লে লাগি যায় কণী আর মারুতে ভাই টেনশনটো বাঢ়ি যায় মূৰ চুলি পকি যায় লাগে টনাটনি ৰিয়েল ড্ৰাইভ কথাই নহয় জানা ফেম চৰকাৰে লিলিমাই কৈ চলা দেশ ফেম যদি লাগে তোক লাংদা হৈ ডান্স কৰে দিছ দিব নাহিবি হৈ যাবি হে মনষ্টাৰ চব পিলে মনষ্টাৰ দুটা আমি পোষ্ট কৰি নিজকে ৰকষ্টাৰ বডি দেখা পোষ্ট কৰে নিজকে কোন একচুৱেলি ক'ব গ'লে সিহঁত কালা পনষ্টাৰ ক'ব গ'লে ল'ৰাটো মই লিলিকেলি মেণ্টেল নোৱাৰিবি কৰিবলৈ সহজতে হেণ্ডেল বাৰ চাৰা হিট কৰোঁ লটিকেলি ডিছ কৰোঁ বিক্ৰে বাবুৰ একেলা তহঁত মোৰ চেণ্ডেল যদি ভিডিঅ'টো চাই ভাল লাগিল মৰম আৰু আশীৰ্বাদ দিব বুলি আশা থাকিল আৰু লগতে তেওঁক আগুৱাই যাবলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ।